দিবানৈশ টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্টৰ ফাইনেল প্ৰয়াত ব্ৰিগেডিয়াৰ ধীৰেন্দ্ৰনাথ বৰদলৈৰ সোঁৱৰণত অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতাখন। হাজাৰ হাজাৰ দৰ্শকে এই খেলখন উপভোগ কৰিবলৈ ওলাই আহিছে। আজি 21 বছৰ হ'ল মানে মই নিজে কৰা বুলি নকওঁ, এইটো বিশেষকৈ মই মাস্কট ক্ৰিকেট ক্লাবক মই গোটেইখিনি কৰিছে, অৰ্গেনাইজ কৰিছে, চামথিং ৰিয়েলি এপ্ৰিচিয়েবল। আৰু এনেই ইয়াত আহিলে এনেকুৱা এটা লাগে যে লাগে ফেষ্টিভেলৰ নিচিনা লাগে, মানে খেলটোতো হৈ থাকে তাৰ মানে ইমান লাগে। আৰু ইয়াৰ মানুহখিনি, ইয়াৰ ৰাইজৰ ইমানখিনি উদ্যোগ আছে, সেইকাৰণে মাস্কট ক্ৰিকেট ক্লাবে আজি ইমানখিনি ছাকচেছ হৈছে অনলি বিকজ নট অনলি দ্য ক্ৰাউড, মানুহখিনি ৰাইজৰ যিখিনি পাইছে সেইটো কাৰণে। আৰু মোৰ ভাল লাগিছে যে 20 হোৱাৰ পিছতো এতিয়া আজি 6 বছৰ আগতে যেনেকুৱা আছিলে এতিয়াও তেনেকৈ আছে আৰু ভাল হৈ গৈ আছে। যোৱাবাৰ মই কোচিং চেণ্টাৰ গৈছিল, সেইটো যোৱাবাৰ হ'ল। যদি ক্ৰিকেটৰ লগত যদি এফিলিয়েশ্যন কৰিব পাৰে তেতিয়া চাগে আদাৰৱাইজ এইটো মই আশা কৰোঁ তেওঁলোক আশীৰ্বাদ দিওঁ অসম বৰদলৈ ফেমিলি যে তেওঁলোকে এইটো আগবঢ়াই লৈ যাওক আৰু ভৱিষ্যতে আৰু ভাল হয়। আৰু আমি ক্ৰিকেট এছ'চিয়েশ্যনৰ লগত যদি এফিলিয়েশ্যনটো আনিব পাৰোঁ খুবেই দৰকাৰ। আৰু এতিয়া আমাৰ BCCIৰ শইকীয়া আছে, গতিকে এইটো ক্ষেত্ৰত সহায় কৰিব পাৰোঁ। জানুৱাৰী 28 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু অসমত প্ৰায় জাগাৰ পৰাই দল আহিছিল। সৰ্বমুঠ আমি 72টা দলৰ যোগদান লৈছিলোঁ আৰু বহু দলে মানে চেষ্টা কৰিছে, যদি আমাৰ সময়ৰ অভাৱ কাৰণে আমি নোৱাৰিলোঁ। আজি আমাৰ ফাইনেল খেলখন গীতানগৰৰ ৰয়েল জেভিয়াৰ্ছ আৰু নৰ্থ গুৱাহাটীৰ গেলেক্সিৰ মাজত হৈছিল আৰু গীতানগৰ দলে জয়লাভ কৰিছিল। আৰু প্ৰাইজ মানি হিচাপে আমি 1 লাখ টকা দিছোঁ আৰু ৰাণাৰ্ছ আপ দলক দিছোঁ 50,000 টকা, লগত ব্ৰিগেডিয়াৰ ধীৰেন্দ্ৰনাথ বৰদলৈ ট্ৰফি। আৰু মেন অফ দ্য চিৰিজ দিছোঁ আমি 15,000 টকাৰ মূল্যৰ গিফ্ট উপহাৰ, আৰু পইচা বুলি নহয় উপহাৰ দিছোঁ। আমি ভাল ভাল বস্তু দিছোঁ যেন খেলুৱৈজনক ভাল হয়। লগতে আমি এটা নতুন কনচেপ্ট লৈছোঁ, আমি হেলমেট বিতৰণ কৰিছোঁ। আজিকালি যিহেতু চৰকাৰে নিৰ্দেশ দিছে হেলমেট পিন্ধিব লাগে, আমি এটা কনচেপ্ট লৈছোঁ, মানুহখিনি ল'ৰাখিনি খেলে বাইক লৈ আহে, আমি হেলমেটো দিছোঁ। সেনেকুৱা আমাৰ স্পনচাৰ বুলি এইটো আমাৰ খেলখন হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ জ্যেষ্ঠ পুত্ৰ ধীৰেন্দ্ৰনাথ বৰদলৈ আৰু তেওঁৰ পুত্ৰ নীল বৰদলৈ আমাৰ এই খেলখন চোৱা চিতা কৰে। আজি প্ৰায় 21 বছৰ আমি কমপ্লিট কৰিলোঁ আৰু এই 21 বছৰত আমি পাব্লিকৰ সাংঘাতিক হেঁপাহ দেখিবলৈ পালোঁ আৰু পাব্লিকৰ এইখিনি সহায় সহযোগ পোৱাৰ কাৰণে আমি খেলখন আগুৱাই লৈ যোৱাৰ কাৰণে আমি সুবিধা পাইছোঁ। ট্ৰফিটো ব্ৰিগেডিয়াৰ ধীৰেন্দ্ৰনাথ বৰদলৈ ট্ৰফি আৰু লগত সৰোজ চাংকাকটি নামৰ ট্ৰফি। মেন অফ দ্য মেচটো আমি এতিয়া জনাম। মেন অফ দ্য মেচ আজি মোবাইল হেণ্ডছেট দিয়া হৈছে ৰিয়েলমি। এইটো মই সেনেকুৱা ক'ব নাযাওঁ, এইটো এটা খেল হৈছে ফূৰ্তিৰ খেল। এইটো তাৰমানে ইয়াতে চব বছৰত এটা ফূৰ্তি কৰিব আহে, এইটো এটা ফূৰ্তি। চব আজিৰ দিনত আপুনি খেলিব পাই আছে, সেইখিনিয়ে ডাঙৰ কথা। ইউনিটি হয়, এইখন এখন ফেষ্টিভেল টাইপ হৈ যায়। ইয়াতে মানুহখিনি 14-15 দিন আহে, খেলে ধূলে, খাই মেলে, এটা বাণিজ্যিক কেন্দ্ৰ এটা ইয়াতে সৃষ্টি হৈ যায়। খুব দুখীয়া মানুহখিনিও 2 পইচা কামাই হয়, সেইটো আৰু এটা ফূৰ্তি আৰু এটা ভাল পৰিৱেশ। বহুত এনেকুৱা দৰ্শক আছে, সিহঁতে একদম খেলৰ পগলা, সিহঁতে আহি পুৰা ৰাতিলৈকে খেল চাই। আৰু আমি সকলো গভৰ্ণমেণ্টৰ নিয়ম নীতি চলিহে খেলখন আয়োজন কৰি আহিছোঁ। নিউজ এক্সপোৰ্ট ইত্যাদি A to Z।